हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে কুশলে আছে পিএছ ব্লগছ মই পূৰ্ণিমা আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো আজি ৰেচিপিটো লৈ আহিছো মই কচু ঔটেঙা আলু মাছৰ জোল নামটো শুনি নিশ্চয় জিভাৰ পানী পৰিছে তেন্তে দেৰি নকৰি আহকচোন কেনেকৈ বনালো এই কচু আলু মাছৰ জোলটো ভিডিওটো শেষলৈ চাব প্ৰথমতে মই এইখিনি সৰুকৈ কাটি লৈছো তাৰ পিছত এইখিনি ভালকৈ ধুই মই বইল কৰিব দিছো বইল কৰোঁতে মই ইয়াতে অকমান নিমখ এড কৰিছো কচু আলু ঔটেঙাৰ মাছৰ জোল বুলি কওঁতে নিশ্চয় জিভাৰ পানী সকলোৱে পৰে খাই খুব ভালেই পায় আৰু সবেই বনাব জানে মোৰ ভিডিওটো চাই এনেকৈ বনাব বুলি আশা কৰিছোঁ খুব টেষ্টি হয় আৰু এইখিনি বনাবৰ কাৰণে মই লগত লৈছোঁ পিয়াজ দুটা আৰু অকমান আদা এইখিনি মই মিক্সাৰত গ্ৰাইণ্ড কৰি লম কচু আলু ঔটেঙাখিনি অলপ টাইম উতলাৰ মাজতে মই 4-5টা মান ইয়াতে কেঁচা জলকীয়া এড কৰি দিছোঁ আৰু অলপ টাইম বইল কৰিব দিছোঁ আৰু তাৰ পিছতে মই কেৰাহীটো গৰম কৰি তেল এড কৰিছোঁ মাছখিনি ফ্ৰাই কৰি লৈছোঁ মাছ মই ডাঙৰ পিচ হ'লে খাব ভাল নালাগে বহুতে বেয়া পাওঁ দেখিবও ভাল নালাগে সেইবাবে মই মাছ ঘৰত বনালে এনেকৈ সৰুকৈ পিচ কৰি লওঁ কোনে এনেকৈ মই বনোৱাৰ দৰে কচু আলু ঔটেঙা মাছৰ জোল বনাই কমেণ্ট বক্সত জনাবচোন মাছখিনি মোক ফ্ৰাই কৰা হৈ গ'ল আৰু এইপিনে মোৰ কচু আলু ঔটেঙাও বইল কৰা হৈ গ'ল লগে লগে মই কেৰাহীত আদা পিয়াজৰ পেষ্টখিনি এড কৰি দিছোঁ আৰু ইয়াতে মই হালধি আৰু অকণমান জিৰা গুড়ি এড কৰি দিছোঁ আৰু এইখিনি অলপ টাইম এনেকৈ ভাজি আছোঁ অলপ টাইম ভাজাৰ পাছত মছলাখিনি এনেকৈ খুব ধুনীয়া এটা কালাৰ হয় চাইডত এনেকৈ অকণ তেল ওলাই আহে এতিয়া চব্জিখন খাবলৈ খুব টেষ্টি হয় আৰু এতিয়া মই ইয়াতে কচু আলু ঔটেঙাখিনি এড কৰি দিছোঁ আৰু এইখিনিও অলপ টাইম এনেকৈ লৰাই ভাজি আছোঁ যিসকলে মোৰ ভিডিওটো চাই আছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিবচোন এইখিনি এনেকৈ অলপ টাইম লৰাই ভাজি আছোঁ আৰু তাৰ পিছত মই কচু আলু ঔটেঙা সিজোৱা পানীখিনি ইয়াতে এড কৰি দিম খুব সোনকালে হয় এই ৰেচিপিটো খাবলৈও খুব টেষ্টি হয় ইয়াতে বেছি মছলা ভাল নালাগে অলপ টাইম উতলাৰ পিছত মই ইয়াতে মাছ ভাজি থোৱা মাছখিনি এড কৰি দিছোঁ কোনে এনেকৈ বনাই জনাবচোন আৰু মোৰ আজিৰ ভিডিওটো কেনেকুৱা পালে চাই সেইটোও জনাবচোন আপোনালোকৰ এটা কমেণ্টে মোৰ আকৌ নেক্সট এটা ভিডিঅ' বনাবলৈ বহুতখিনি উৎসাহ দিয়ে আজিৰ মোৰ ৰেচিপি হৈয়ে গ'ল কচু ঔটেঙা মাছৰ জোল তেন্তে আকৌ নতুন এটা ৰেচিপি লৈ অহাৰ আশাৰে আজিলৈ বাই বাই